হেল্ল' ষ্টুডেণ্টছ, আজি লৈ আহিছোঁ তোমালোকৰ মাজত এইচ ছেকেণ্ড ইয়াৰ অৰ্থাৎ ক্লাছ 12ৰ যিটো তোমালোকৰ হেল্থ কেয়াৰ ছাবজেক্ট আছে, হেল্থ কেয়াৰ ছাবজেক্টৰ 2 নম্বৰ চেপ্টাৰ ইউনিট 2 ষ্টাৰিলাইজেশ্যন এণ্ড ডিসইনফিকেশ্যন ইয়াৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আছামিছ আৰু ইংলিছ মিডিয়ামত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো চাই যোৱা। 1 নম্বৰ কুৱেশ্যন, ৰোগীক সুৰক্ষা কেন্দ্ৰ বজাই ৰাখিব পাৰি। ৰোগীক হস্পিটাল বা ঘৰত সুৰক্ষিত কৰি ৰাখিবলৈ তলৰ পদক্ষেপবোৰ ল'ব লাগে। ৰোগী থকা বিচনাখনৰ দুয়োকাষে সুৰক্ষা ৰেল বা গাৰ্ড লগাই ৰাখিব লাগে যাতে ৰোগী ভাগৰি পৰি নাযায়। 2 নম্বৰ অপশ্যন চাই যোৱা। মজিয়াখন সদায় শুকান আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে ই পিছল খাই নপৰে। তাৰপিছত ৰোগীৰ ওচৰত কল বেল বা কলিং বেল জৰুৰীকালীন বুটাম ৰাখিব লাগে। তাৰপিছত চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো দৰৱ বা বেজি দিব নালাগে। তাৰপিছৰটো চাই যোৱা। তাৰপিছৰ কুৱেশ্যন, ৰোগীৰ যত্ন কৰাৰ সহায়ক হোৱা গুণসমূহ কি কি চমুকৈ লিখা। এজন স্বাস্থ্যকৰ্মী বা সহায়কাৰী থাকিবলগীয়া প্ৰধান গুণসমূহ হ'ল 1 নম্বৰ সহানুভূতি এমপেথি, ৰোগীৰ কষ্ট আৰু সহানুভূতি বুজি পোৱাৰ ক্ষমতা থাকিব লাগিব। ধৈৰ্য পেচেন্স, ৰোগীৰ খঙাল বা বিৰক্ত হ'লে ধৈৰ্যৰে কাম কৰা। পৰিষ্কাৰ পৰিচ্ছন্নতা, নিজক আৰু ৰোগীৰ চৌপাশ চাফ চিকুণ কৰি ৰাখিব লাগে। মনোযোগ আৰু দক্ষতা, সঠিক সময়ত ঔষধ দিয়া আৰু ৰোগীৰ পৰিৱৰ্তনসমূহ লক্ষ্য কৰা। তাৰপিছত আছে জীৱাণুমুক্তকৰণ ষ্টাৰিলাইজেশ্যন মানে কি? যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা বস্তু বা পৃষ্ঠাৰ পৰা সকলো ধৰণৰ অণুজীৱ যেনে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আদিৰ পৰা স্পৰ বা ৰেণু সম্পূৰ্ণৰূপে ধ্বংস হয় বা আঁতৰ হয় তাক জীৱাণুমুক্তকৰণ বোলে। ইংৰাজী ষ্টাৰিলাইজেশ্যন বুলি কোৱা হয়। তাৰপিছত আছে বীজাণু নাশ বা সংক্ৰামক নাশ বুলিলে কি বুজায়, ইয়াৰ প্ৰকাৰবোৰ কি কি আলোচনা কৰা। তাৰপিছত কুৱেশ্যন আছে, যি প্ৰক্ৰিয়াৰ জৰিয়তে কেৱল ৰোগ সৃষ্টিকাৰী ক্ষতিকাৰক অণুজীৱ বীজাণুবোৰ ধ্বংস হয় তাকে জীৱাণু নাশ বা ডিসইনফেকশ্যন বুলি কোৱা হয়। ইয়াৰ প্ৰকাৰসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰাকৃতিক পদ্ধতি, সূৰ্যৰ পোহৰ আৰু বতাহ। তাৰপিছত 2 নম্বৰ ভৌতিক পদ্ধতি, কেমিকেল চিষ্টেম, উতলা পানী, গৰম বতাহ। ৰাসায়নিক পদ্ধতি, ভৌতিক ফিজিকেল পদ্ধতি আৰু ৰাসায়নিকটো কেমিকেল, ফিনল, এলকহল, ক্লৰিন, ব্লিচিং পাউডাৰ আদিৰ ব্যৱহাৰ। বেড মেকিং, বিচনা তৈয়াৰ কৰাৰ উদ্দেশ্যসমূহ কি কি? চিকিৎসালয়ত ৰোগীৰ বাবে বিচনা সাজ কৰাৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল বা সাজু কৰাৰ উদ্দেশ্যসমূহ হ'ল 1 নম্বৰ ৰোগী আৰাম আৰু সুৰক্ষা প্ৰদান কৰা। তাৰপিছতটো আছে বিচনাত বেড চৰ বা পিঠিৰ ঘাঁ হোৱাৰ পৰা ৰক্ষা কৰা। ৱাৰ্ড বা কোঠাটোত পৰিপাটি আৰু চাফ চিকুণ কৰি ৰাখা। তাৰপিছতটো ৰোগীৰ লেতেৰা বা সংক্ৰমিত কাপোৰ সলনি কৰি বীজাণুৰ সংক্ৰমণ ৰোধ কৰা। তাৰপিছতটো চাই যোৱা। তাৰপিছৰ কুৱেশ্যনত কি দিয়া আছে, বেড মেকিঙৰ লগত জড়িত নীতিসমূহ কি কি বা বিচনা তৈয়াৰ কৰাৰ লগত জড়িত বিচনা সজোৱাৰ মূল নীতিসমূহ হ'ল 1 নম্বৰ কামটো আৰম্ভ কৰাৰ আগতে শেষত ভালদৰে হাত ধুব লাগে। লেতেৰা কাপোৰবোৰ জোকাৰিব নালাগে কিয়নো ইয়াত বতাহ বীজাণু বিয়পাব পাৰে। তাৰপিছত আছে চাদৰখন টানকৈ পাৰিব লাগে যাতে ক'তো কোচ খাই নাথাকে। কোচ খালে ৰোগীৰ পিঠিত ঘাঁ হ'ব পাৰে। তাৰপিছত কাম কৰোঁতে শৰীৰ অৱস্থান বডি মেকানিক্স সঠিক কৰিব লাগে যাত কঁকালত বিষ নহয়। আৰু এইটো আহিব বডি মেকানিজম কি, পৰীক্ষাত আহিব পাৰে 2 মাৰ্কৰ বাবে। তোমালোকে হোমৱৰ্ক থাকি লিখিবা। পৰীক্ষাগাৰ কি? পৰীক্ষাগাৰৰ প্ৰকাৰসমূহ কি কি? যিটো নিয়ন্ত্ৰিত স্থানত ৰোগ নিৰ্ণয়ৰ বাবে তেজ, প্ৰস্ৰাৱ, মল বা অন্যান্য নমুনা পৰীক্ষা কৰা হয় তাকে পৰীক্ষাগাৰ বা লেবৰেটৰী বুলি কোৱা হয়। লেবৰেটৰীৰ প্ৰকাৰসমূহ হ'ল ক্লিনিকেল, বায়'কেমিষ্ট্ৰি 2 নম্বৰ। তাৰপিছতটো পেথলজিকেল লেবৰেটৰী, মাইক্ৰ'বায়'লজি লেবৰেটৰী, হেমেটলজি লেবৰেটৰী। তাৰপিছত আছে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা কিয় প্ৰয়োজন? হোৱাই ইজ নেচেচাৰী পাৰ্চনেল হাইজিন। তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে ব্যক্তিগত পৰিচ্ছন্নতাৰ প্ৰয়োজন। শৰীৰৰ বিভিন্ন সংক্ৰামক ৰোগ আৰু বীজাণুৰ পৰা মুক্ত ৰাখিবলৈ, ছাল, দাঁত আৰু নখৰ স্বাস্থ্য অটুট ৰাখিবলৈ, নিজৰ মন সতেজ ৰাখিবলৈ আৰু আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ, সমাজত দুৰ্গন্ধ বা লেতেৰাৰ বাবে হ'ব পৰা লাজৰ পৰা বাচিবলৈ। নিউট্ৰিশ্যন কাক বোলে বা পুষ্টি কাক বোলে? জীৱই খাদ্য গ্ৰহণ কৰা, পৰিপাক, শোষণ আৰু আত্মীয়কৰণৰ জৰিয়তে শৰীৰ বৃদ্ধি কৰা, উৎপাদন আৰু ক্ষয় পূৰণ সমগ্ৰ প্ৰক্ৰিয়াটোক পুষ্টি বা নিউট্ৰিশ্যন বুলি কোৱা হয়। যত্ন পৰিকল্পনা কি? পৰিকল্পনাৰ ইয়াৰ উদ্দেশ্যসমূহ কি কি? কেয়াৰ প্লেন, ৰোগীৰ কেয়াৰ প্লেন বা যত্ন পৰিকল্পনাৰ উদ্দেশ্যসমূহ হ'ল
তলত দিয়া আছে ৰোগীৰ প্ৰকৃত প্ৰয়োজন আৰু সমস্যাসমূহ চিনাক্ত কৰা, ৰোগীক সঠিক আৰু সুসংহতভাৱে চিকিৎসা তথা যত্ন প্ৰদান কৰা, স্বাস্থ্যকৰ্মীসকলৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত কৰা যাতে সকলো ৰোগীৰ অৱস্থা বুজ পায় বা বুজি পায়, বিভিন্ন ধৰণৰ বিচনাৰ প্ৰকাৰবোৰ উল্লেখ কৰা, হস্পিটেলৰ বিভিন্ন ধৰণৰ বিচনাৰ প্ৰকাৰবোৰ তলত উল্লেখ কৰা হ'ল। ১ নম্বৰ পইণ্ট চাই যোৱা, খালী বিচনা, আনঅকুপিড অৰ ক্লোজ বেড, নতুন ৰোগীৰ বাবে সজাই থোৱা বিচনা, ৰোগীৰ থকা বিচনা, অকুপিড বেড, য'ত ৰোগী শুই থকা অৱস্থাত বিচনা চাদৰ সলনি কৰা হয়, অপাৰেশ্যনৰ পিছত বিচনা, পোষ্ট অপাৰেটিভ অৰ এধাৰ বেড, অস্ত্ৰোপচাৰ হৈ যোৱা ৰোগীৰ বাবে সাজু কৰা বিচনা, হৃদৰোগী বিচনা, কাৰ্ডিয়েক বেড, হৃদৰোগী উশাহ নিশাহ সহজে কৰিবলৈ সাজু কৰা বিশেষ বিচনা, আমুজেড বিচনা, এম্পুটেশ্যন বেড, হাত বা ভৰি কাটি পেলাব লগা ৰোগীৰ বাবে, ৰোগীৰ ব্যৱস্থাৰ সলনি কৰা কাৰণসমূহ কি? তাৰপিছত আছে ৰোগীৰ বিচনা এটা দিশৰ পৰা আনটো দিশলৈ তলৰ কাৰণসমূহ সলনি কৰা হয়, যেনে ১ নম্বৰ কাৰণ, ১ নম্বৰটো চাই যোৱা, একেদৰে শুই থাকিলে ছালৰ পৰা চাপৰ বাবে হ'ব পৰা বেড চ'ৰ বা বিচনাৰ ঘাঁ প্ৰতিৰোধ কৰিবলৈ, ৰোগীৰ তেজ চলাচল ব্লাড চাৰ্কুলেশ্যন স্বাভাৱিক কৰি ৰাখিবলৈ, ৩ নম্বৰটো আছে উশাহ নিশাহ লোৱাৰ আৰাম দিবলৈ, তাৰপিছতটো আছে ৰোগীৰ মাংসপেশী টান হৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ, তাৰপিছতটো আছে বিচনা নিৰ্মাণৰ জিডিএৰ দায়িত্বসমূহ কি কি? বিচনা নিৰ্মাণত জিডিএ জেনেৰেল ডিউটি এছিষ্টেণ্টৰ দায়িত্বসমূহ হ'ল তলত উল্লেখ কৰা হ'ল ১ নম্বৰ প্ৰয়োজনীয় চাদৰ, গাৰুৰ কভাৰ, মেকিনটছ আদি আগতীয়াকৈ গোটাই লোৱা, তাৰপিছত ৰোগীৰ গোপনীয়তা আৰু আৰামৰ প্ৰতি লক্ষ্য ৰাখা, তাৰপিছতটো চাই যোৱা, পুৰণি লেতেৰা কাপোৰবোৰ সঠিকভাৱে লাণ্ড্ৰী বেগত সংগ্ৰহ কৰা, লাণ্ড্ৰী বেগ চাদৰখনত যাতে কোনো ধৰণৰ কোচ বা ভাঁজ নাথাকে তাক নিশ্চিত কৰা। তাৰপিছত কুৱেশ্যন আছে, তাৰপিছতটোত কি আছে, সম্পূৰ্ণ ৰূপ লিখা, ফুল ফৰ্ম লিখিবলৈ দিছে, HIV হিউমেন ইমিউনাইজেশ্যন ডিফিচিয়েঞ্চি ভাইৰাছ, এইডছ, একুৱায়াৰ্ড ইমিউনাইজেশ্যন ডিফিচিয়েঞ্চি চিনড্ৰম, তাৰপিছত আছে SRS সেভিয়াৰ একিউট ৰেছপিৰেটৰী চিনড্ৰম, TPR টেম্পাৰেচাৰ পালছ এণ্ড ৰেছপিৰেশ্যন, আৰু তাৰপিছতটো আছে ই নম্বৰ BP ব্লাড প্ৰেছাৰ। তাৰপিছৰ কুৱেশ্যন আছে, ৰোগী বিস্তাৰ উৎস দুটা কি কি উদাহৰণ দি লিখা, ৰোগ বিয়পাৰ উৎস দুটা হ'ল জীৱন্ত উৎস লিভিং চ'ৰ্চ, মানুহ বা জীৱ জন্তু যেনে ইনফ্লুৱেঞ্জা, TB আদি ৰোগী হাঁহ কাছিৰ পৰা আন এজন ৰোগীলৈ বিয়পিব পাৰে, আৰু এন'ফিলিছ মহৰ পৰা মেলেৰিয়া হয়, জ্বৰৰ উৎস নন লিভিং চ'ৰ্চ, পানী, খাদ্য বা বতাহ যেনে দূষিত পানী খোৱাৰ ফলত কলেৰা, টাইফয়েড আদি ৰোগ হ'ব পাৰে। সংক্ৰামক ৰোগ কি? ইয়াৰ প্ৰকাৰসমূহ কি কি উদাহৰণ সহ লিখা, সংক্ৰামক ৰোগ যিবোৰ ৰোগ এজন আক্ৰান্ত ব্যক্তিৰ পৰা আন এজন সুস্থ ব্যক্তিৰ দেহলৈ প্ৰৱেশ কৰি পুৰুষভাৱে বিয়পি পৰে তাকে সংক্ৰামক ৰোগ বা ভাইৰেল ডিজিজ বা কমিউনিকেবল ডিজিজ বুলি কোৱা হয়। ইয়াৰ প্ৰকাৰসমূহ হ'ল বায়ুবাহিত ৰোগ বা বতাহৰ দ্বাৰা হোৱা যেনে ৰোগ, সৰু আই, যক্ষ্মা ইত্যাদি। তাৰপিছত জলবাহিত ৰোগ, দূষিত পানী খোৱাৰ ফলত হোৱা ৰোগ, জলবাহিত ৰোগ যেনে টাইফয়েড, জণ্ডিছ ইত্যাদি। তাৰপিছত আছে স্পৰ্শজনিত ৰোগ, পোনপটীয়া স্পৰ্শ কৰাৰ ফলত ই হয় যেনে খজুৱতি, তাৰপিছত আছে স্কেবিছ, চকু উঠা ইত্যাদি। তাৰপিছত আছে অণুজীৱৰ দ্বাৰা কি কি ৰোগ হয়, অণুজীৱৰ দ্বাৰা যেনে বেক্টেৰিয়া, ভাইৰাছ, প্ৰটোজোৱা আদিৰ দ্বাৰা কিছুমান ৰোগ হ'ল যেনে ১ নম্বৰটো চাই যোৱা, বেক্টেৰিয়া, যক্ষ্মা, টাইফয়েড, ধনুষ্টংকাৰ, কলেৰা ইত্যাদি। ভাইৰাছৰ দ্বাৰা ইনফ্লুৱেঞ্জা, ডেংগু, এইডছ আৰু COVID-19। প্ৰটোজোৱাৰ দ্বাৰা মেলেৰিয়া, আমাশয় ইত্যাদি ধৰণৰ বেমাৰ হয়। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। আৰু এটা হোমৱৰ্ক থাকিল তোমালোকৰ, আৰু যিসকলে এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, আৰু কমেণ্ট কৰিবা, যিটো বুজি নোপোৱা এইটো কমেণ্ট কৰিবা, আৰু পৰৱৰ্তী ভিডিঅ'ত আৰু চেপ্টাৰ লৈ আহিম, তোমালোকে এনেদৰে ভিডিঅ'বিলাক চাই থাকিবা।